साइकेल बिलाइनायाव गोसोखौ जोबोद मोजां मोनदों मानो होनोब्ला आसाम सरकारा जिबादि स्टेप लादों बियो खोब मोजां जादों जे देशनि नागरिकफोरखौ जे साफा साफा मानसि बानायनो नागिरदों मानो होनोब्ला बे ओनसोलाव बांसिन गोरिब ओनसोल दहाय गोरिब ओनसोल हिसाबै फरायसाफ्रा थांलाय फैलायाव जोबोद खस्थ' मोनो जाय खस्थ'नि थाखाय स्कुलाव फैनाय एटेन्डेन्स जाफैनाया खम जायो बेनि गेजेराव फैनो हायैनि थाखाय स्कुलफोरखौ बाद होनांगौ जायो दा नुनो मोनदों सरकारा दिनै फरायसाफोरनि थाखाय जानाय होदों ड्रेस होदों थांलाय फैलायनि दा साइकेल होबाय गोबां रोखोम आसनिजों सुबिदाखौ होगासिनो दं दा दिनैबो बे क्लास 9नो जे साफ्रोम फरायसानो साइकेलखौ जे होदों बे साइकेलखौ होनाया जोंनि बे देशनि इयुन जोलैनि नागरिकफ्रा जे मोजां जाबोनांगौ बे सुबिदाखौ मोनबाय दा ओंखायनो आं खावलायो आसाम सरकारा बे खामानिखौ लानाया जोबोद मोजां जादों आरो सात्रफोरखौ आङो खावलायनो सानो जेनेबा जाहाथे बेफोरखौ गुबुन बेबहारफ्राव जाहाथे दा बाहायथों बेखौ जाहाथे दा खालामथों आं बेखौनो खालामो आरो मोर यार टोटल इनरोलमेंट हल क्लास 9 और 352 और 352 साइकेल तो आহি पाइसे गतिके आमी डेमो हिसाबे आमार আজি एमएलए सारक आमी निमंत्रण करी मातिसिलो यात जाते बस्तुটো आमी ओपेनिंग करूँ जितु आमार परम्परा हिसाबे अलप ভাল লাগে देखात तो हेतु आमी आज ओपेनिंग करिलो और ये ओपेनिंगर पिছত कन्टिन्यू हो थाकिबो आमार शिक्षकসকলক कम जाते प्रत्येकके एतिया माने आमार এই কাৰ্যসূচীটো ডিস্ট্ৰিবিউশন যেটো সেৰেমনি এটো ডিস্ট্ৰিবিউশন কৰি থাকিব আজি আৰু কালিৰ ভিতৰত সকলোৱে পাই যাব ষ্টুডেণ্ট মানে আমাৰ বহুত দূৰৰ পৰা নিয়াৰ এবাউট আপোনাৰ 12-15 কিলোমিটাৰ দূৰৰ পৰা আমাৰ ল'ৰা ছোৱালীবিলাক আমাৰ ইয়াত আহে আৰু খুবেই মানে মানে গৰীব ঘৰৰ ল'ৰা ছোৱালী আহে তেওঁলোকৰ এনেকৈ হয় যে মানে নিজৰ অলপ 10 টকা খৰচ কৰাৰ কাৰণে প্ৰব্লেম হৈ যায় গতিকে সেইটো খুবেই ভাল এটা আমাৰ চৰকাৰৰ যিখন হেমন্ত বিশ্ব শৰ্মা আমাৰ ছাৰৰ যিখন চৰকাৰ সেইটো খুব ভাল মানে পদক্ষেপ লৈছে যাতে 9ৰ মানে উভয় ল'ৰা ছোৱালী উভয় মানে সাইকেলখন আজি পাবলৈ সক্ষম হৈছে নহলে ইয়াৰ পূৰ্বে আমি যিখন সাইকেল বিতৰণ কৰিছো তাতে কিছুমান ছোৱালীক পাইছো তো ল'ৰাক পোৱা নাই ল'ৰাক পাইছো তো ছোৱালী পোৱা নাই কিন্তু এই বেলি আমি চাইছো ল'ৰা ছোৱালী উভয় মানে সকলোৱে সাইকেলটো পাবলৈ সক্ষম হৈছে আৰু এইটো আমাৰ চৰকাৰে এই বস্তুটো প্ৰদান কৰিছে আমাৰ স্কুল আৰু সাৰে কোৱা মতে স্কুলৰ পৰাই মানে তেওঁলোকে সাইকেল পাব এই উপলক্ষে আমি আমাৰ স্কুলৰ পৰা সাইকেল বিতৰণ কৰা প্ৰক্ৰিয়াটো আৰম্ভ কৰিছো আৰু আমাৰ অসমৰ সন্মানীয় সকলৰে আদৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা অভিলাষী এটা আঁচনি অসম চৰকাৰৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যোগেদি প্ৰত্যেকটো ক্লাছ 9ৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীসকলক সাইকেল বিতৰণ কৰা চিৰাং জিলাত 8,000তকৈ বেছি ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকলে এই সাইকেল পাবলৈ নিশ্চয় সক্ষম হ'ব আজি মই ৰুণিখাটা আমাৰ হায়াৰ ছেকেণ্ডাৰী স্কুলত 20খনকৈ সাইকেল ছাত্ৰ ছাত্ৰীসকল আজি ডেমো হিচাপে দিয়া হৈছে আৰু ইয়াত 353জন ছাত্ৰ ছাত্ৰীসকলে ক্লাছ 9ৰ ছাত্ৰসকলে সাইকেল পাবলৈ সক্ষম হ'ব তো অসম চৰকাৰৰ হিটো এটা আঁচনি আৰু চৰকাৰৰ হিটো এটা মানে এটা সপোন যে ছাত্ৰ ছাত্ৰীসকলে যাতায়াতৰ তেওঁলোকৰ ব্যৱস্থাৰ যিটো নেকি কিছুমান ছাত্ৰ ছাত্ৰীসকল আছে দূৰৰ পৰা আহিব লাগে আৰু তেওঁলোকক মা দেউতাকে দৈনন্দিন তেনেকৈ মানে গাড়ী ভাড়া দিব নোৱাৰে যাৰ কাৰণে কিছুমান ছাত্ৰ ছাত্ৰীসকলে স্কুলত অহাৰ তেওঁলোকৰ অলপ বাধা পৰিছিলে সেই বাধাৰ পৰা তেওঁলোকে যাতে জ্ঞান আহৰণ কৰাত কোনো কাৰণতে মানে বাধা হ'ব নোৱাৰে আহা যাহাত মানে তেওঁলোকে বাধা হ'ব নোৱাৰে তাৰ কাৰণে ছাত্ৰ ছাত্ৰী স্কুলৰ অহাৰ সুবিধা হোৱাকৈ ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীৰ বিশেষকৈ আজি সাইকেল বিতৰণ কৰা হৈছে ইয়াৰ দ্বাৰা হেতুকে ভাবা হৈছে যে ছাত্ৰ ছাত্ৰীসকলে জ্ঞান আহৰণ কৰাত স্কুলতে যাতে সদায় আহিব পাৰে আৰু স্কুলত আহি কোৱালিটিৰ লগতে কোৱান্টিটিও যাতে বাঢ়ে আৰু ইয়াৰ লগতে এটা কথা আছে যে কিছুমান ছাত্ৰ ছাত্ৰী আছে যে স্কুলত আহিবৰ কাৰণে কোনো বাহন বা তেনেকৈ গাড়ী ভাড়া দিব নোৱাৰা অৱস্থাৰ কাৰণে কিছুমানে মানে ড্ৰপ আউট হৈ যায় সেই ড্ৰপ আউটটো যাতে নহয়গৈ যাতে 100% ছাত্ৰ ছাত্ৰীসকলৰ স্কুলত মানে এটেণ্ডেঞ্চটো হয় আৰু ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰী
যিটো দিয়া হ'ল তেওঁলোকেই মানে ক্লাছ 10ত যাবগৈ মেট্ৰিক পৰীক্ষা দিবগৈ আৰু মেট্ৰিক পৰীক্ষাটো হ'ল আমাৰ ছাত্ৰ জীৱনত প্ৰথম এটা জখলা হয় য'ৰ দ্বাৰা এই ছাত্ৰৰ মানে মেধাটো আমি জুকিব পাৰোঁ অৱশ্যে আজি নিউ এডুকেশ্যন পলিচিত মেট্ৰিক পৰীক্ষাটো নাথাকিব তথাপিতো যে হাইস্কুল লেভেলৰ বিশেষকৈ আমাৰ 9ৰ পৰা ষ্টাৰ্ট হয় সেই ক্লাছ 9ৰ পৰা যাতে তেওঁলোকে ভৱিষ্যত তেওঁলোকৰ যিটো নেকি লক্ষ্য উদ্দেশ্য তাত যাতে যোৱাত ক্লাছ কৰাত যাতে বাধা নপৰে তাৰ কাৰণে অসম চৰকাৰে এই অভিলাষী এখন আঁচনি লৈছে মই আশা ৰাখিছোঁ ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ নিশ্চয় লাভান্বিত হ'ব গাৰ্জেনসকলৰ লাভান্বিত হ'ব আৰু ইয়াৰ লগতে এটা মোৰ ৰিকুৱেষ্ট থাকিব যে ছাত্ৰ ছাত্ৰীসকলে এই চাইকেলটো যাতে সৎ ব্যৱহাৰ কৰে চাইকেলটো পাইখিনি অইন জেগাত গৈ ক্লাছ কৰাত মানে যাতে তেওঁলোকে বিৰত নাথাকে ক্লাছবিলাক যাতে ভালকৈ কৰে ড্ৰপ আউটটো যাতে নহয়গৈ আৰু আমি গোটেই অসম জুৰি ছাত্ৰ ছাত্ৰীৰ যিটো এটেণ্ডেঞ্চ ইয়াৰ লগতে তেখেতসকলৰ যিটো কোৱালিটি সেই বস্তুটো যাতে আমি মেইনটেইন কৰিব পাৰোঁ এইটোৰ কাৰণে মই আহ্বান জনাইছোঁ